হেল্ল' ষ্টুডেণ্ট, আজি আমি ৰশ্মি যিটো আমাৰ চেপ্টাৰ আছিল তাৰে আমি 9.2.1 যিটো টপিক আছে চিহ্ন প্ৰথা সেইটো আমি আজি আলোচনা কৰিম। প্ৰথমতে চাইন কনভেনশ্যন মানে কি? চাইন কনভেনশ্যন আমি এনেকুৱা মিৰৰ ফৰ্মুলাবিলাকত ব্যৱহাৰ কৰোঁ। তোমালোকে ক্লাছ মিৰৰ মানে হ'ল কি, দাপোনৰ যিটো আমাৰ সমীকৰণ, দাপোনৰ সমীকৰণত ব্যৱহাৰ কৰোঁ। তুমি ইয়াতে প্লাছ লিখিছা, ইয়াতে তুমি প্লাছ লিখিছা হয়নে, ইয়াতো প্লাছ আছে, এইটো প্লাছ ধৰি লৈছা, কিন্তু সকলো বস্তু সময়তে সেইটো প্লাছ ল'ব নোৱাৰা তুমি। এইটো তুমি বস্তুটো কোন চাইডে আছে, কোনফালে ধৰিছা সেইবোৰৰ লগত কথা, বুজি পাইছানে? কিন্তু সকলো সময়তে তুমি কি প্লাছ ল'ব নোৱাৰা। সেইটো কেতিয়াবা তুমি মাইনাছো ল'ব লাগিব আৰু কেতিয়াবা প্লাছো লৈছা। কেতিয়াবা তুমি কিছুমান লেন্সত চাবাচোন নিগেটিভ লৈছা আৰু কিছুমান লেন্সত কি লৈছা, পজিটিভ লোৱা, নাইবা আইনাৰ ক্ষেত্ৰতো হয়। তুমি এতিয়া তোমাৰ লক্ষ্য বস্তুবোৰ ক'ত লৈছা তুমি, নাইবা প্ৰতিবিম্বটো ক'ত হৈছে, প্ৰতিবিম্বটো এইফালে থাকিলেও বেলেগ হ'ব, এইফালে থাকিলেও তোমাৰ বেলেগ হ'ব। আৰু প্ৰতিবিম্বৰ তুমি উচ্চতাটো, নাইবা আকৌ প্ৰতিবিম্বৰ তুমি যিটো তোমাৰ হাইট, উচ্চতাটো কোনফালে লৈছা তুমি, এইফালে লৈছা নে ওপৰৰ দিশে লৈছা, নাইবা লক্ষ্য বস্তুটোৰ তুমি দিশটো এইফালে লৈছা নে এইফালে লৈছা, এইবোৰ গোটেই আমি চাম আজি ইয়াতে। সেইকাৰণে আমি কাৰ্টেছিয়ান যিটো আমাৰ চিহ্ন প্ৰথা এইটো ইয়াতে ব্যৱহাৰ কৰোঁ। ক'ত ব্যৱহাৰ কৰোঁ আমি? এইটো ফৰ্মুলা যিটো আমাৰ সমীকৰণ তাতে আমি এইটো ব্যৱহাৰ কৰোঁ। এই প্ৰথা অনুসৰি সকলোবোৰ দূৰত্বত দাপোনৰ মেৰু অথবা লেন্সৰ আলোকবিন্দুৰ পৰা জোখা যায়। এতিয়া আমি এইটো এটা মেৰু হয় না, এই মেৰুৰ পৰা এইফালে জোখোঁ আমি, এইটো মেৰু বুলি ধৰোঁ। তুমি মেৰুৰ এইফালেও তুমি জুখিব পাৰা আৰু মেৰুৰ এইফালেও তুমি জুখিব লাগিব। এইফালে জুখিলে কি প্লাছ হ'ব নে মাইনাছ হ'ব, এইফালে ল'লে প্লাছ হ'ব নে মাইনাছ হ'ব, সেইটো চাওঁ আমি। ইয়াতে দিয়া আছে কি, আপতিত ৰশ্মিৰ দিশত জোখা আটাইবোৰ দূৰত্বক ধনাত্মক বুলি লোৱা হয়। কি কৈছে? আপতিত ৰশ্মিৰ দিশত জোখা আটাইবোৰ দূৰত্বক ধনাত্মক বুলি কয়। আপতিত ৰশ্মি কোনফালে হ'ব? ধৰা তোমাৰ এইখন এখন কি অৱতল দাপোন। এতিয়া শুনা, তুমি যদি এইফালৰ পৰা তুমি যদি এইডাল মই কাৰ্চিন দিলোঁ, এতিয়া তুমি যদি এইফালৰ পৰা যদি তুমি লাইট মাৰি দিয়া, তেতিয়া কি হ'ব? ইয়াত কিতাপত কোৱা হৈছে কি, এইফালৰ পৰা তুমি যদি লাইট মাৰা, এইটো দিশত যদি তুমি কিছুমান এইফালে যদি বস্তুবোৰ ধৰা, তেতিয়া কি হ'ব? ধনাত্মক ল'ব লাগিব এইটো দিশত। মানে লাইটটো তুমি এইফালে মাৰি দিছা, তুমি এইটো মেৰু লৈছা হয়নে, মেৰুৰ তুমি যদি এইফালে লোৱা, সেইটো আমি কি ধৰিম? নিগেটিভ। যদি মেৰুৰ যদি দিশে লোৱা, তোমাৰ লাইটো এইফালে গ'ল, তুমি মেৰুৰ এই চাইডে লৈছা হয়নে, ৰশ্মিৰ যদি সেই এই চাইডে পৰিছে, তুমি মেৰুৰো যদি এই চাইডে যদি লোৱা, তেতিয়া কি হ'ব? এইটো ধনাত্মক হ'ব, পজিটিভ হ'ব। আৰু তুমি যদি এইবাৰ তুমি যদি আপতিত ৰশ্মি এইফালে আহিছে, তুমি যদি এইটো মেৰুৰ যদি এই চাইডে লোৱা, আপতিত ৰশ্মি সেইফালে, তুমি মেৰুৰ যিটো আমাৰ মেৰু বিন্দুৰ যদি তুমি এইফালে জুখিছা, তেতিয়া কি হ'ব? নিগেটিভ হ'ব, ঋণাত্মক হ'ব তোমাৰ। ধৰা এই লক্ষ্য বস্তুটো তুমি হয়নে, এই লক্ষ্য বস্তুটো তুমি এই মেৰুৰ পৰা তুমি এইফালে কিমান ধৰিছা, তোমাৰ ইউ ধৰা তোমাৰ 15 লৈছা, আৰু এইটো ধৰা আমাৰ যিটো আমাৰ প্ৰতিবিম্বৰ দূৰত্বটো ধৰা তুমি 16 ল'লা। এইটো জাষ্ট মই ধৰি লৈছোঁ। এতিয়া কোনটোত তোমাৰ পজিটিভ হ'ব, কোনটোত নিগেটিভ হ'ব কোৱাচোন? তুমি এনেকৈ ক'ব লাগিব কি, যেতিয়া তোমাৰ লক্ষ্য বস্তুটো তুমি ইয়াতে লৈছা হয়নে, আৰু তোমাৰ যদি প্ৰতিবিম্ব এইফালে হ'ল, তেতিয়া তুমি কোন চাইডে লৈছা তুমি সেইটোৰ লগত কথা। এতিয়া তুমি যদি এইফালে তোমাৰ ৰশ্মি গ'ল এইফালে হয়নে, এইফালে তোমাৰ আপতিত ৰশ্মি গৈছে এইফালে, তুমি মেৰুৰ এই চাইডে লৈছা, তুমি লক্ষ্য বস্তুটো এই চাইডে লৈছা, সেইকাৰণে কি হ'ব? এইটো নিগেটিভ হ'ব। এতিয়া বুজি পাইছেনে? এতিয়া তোমাৰ যদি এইটো কি হ'ব? প্ৰতিবিম্বটো নিগেটিভ হ'ব, কাৰণ এইফালে আছে হয়নে, প্ৰতিবিম্বৰ দূৰত্বটো কি হ'ব? নিগেটিভ হ'ব। কোনখিনি সময়ত তুমি পজিটিভ ল'বা চোৱা, মই কৈ দিছোঁ। এইখন এখন আইনা হয়নে, চেম আইনা এইখন। তোমাৰ যদি অসৎ প্ৰতিবিম্ব যদি হয়, তেতিয়া কি হ'ব? এইটো
পজিটিভ হ'ব, কিন্তু এইটো মনত ৰাখিবা। ভাৰ্চুৱেল মানে নকলি। এইটো তুমি ক্লাছ হেৰিতে পাইছা, তুমি ক্লাছ 10ত পাইছা। এইটো তুমি ক্লাছ 10তে পাইছা। ধৰা তোমাৰ এইফালে গ'ল, এইফালেদি মাৰ দিলা, এতিয়া সি আইনাৰ কি হ'ল, ভিতৰত হ'ব, সি প্ৰতিবিম্বটো ওপৰতে হ'ব। ধৰা ইয়াতে হ'ল, ইয়াতে ধৰা ইয়াতে ধৰা তোমাৰ এড্ৰেছ লিখিছা, ইয়াতে এড্ৰেছ লিখিছা, ইয়াতে বিডেছ লিখিছা, এইটো AB। তোমাৰ এইটো কি ঔষধ প্ৰতিবিম্ব শ্ব' কৰিছে সি। তুমি ইফালৰ পৰা লাইট মাৰি দিলা, সি আইনাৰ ভিতৰত হ'ল, এই প্ৰতিবিম্বটো আইনাৰ ভিতৰত লক্ষ্য বস্তুটো কিন্তু বাহিৰত আছে, হয়নে? এতিয়া তুমি এইটো কি ল'বা, লক্ষ্য বস্তুটোৰ দূৰত্ব কিমান ল'বা, মেৰুৰ পৰা এই চাইডে ল'বা। তোমাৰ পোহৰ এইফালে গৈছে, হয়নে? কিন্তু মেৰুৰ তুমি এইফালে লৈছা, তেতিয়া কি হ'ব, এইটো পজিটিভ হ'ব নে নিগেটিভ হ'ব? চৰি, এইটো নিগেটিভ হ'ব। তুমি পোহৰ এইফালে মাৰিছা, কিন্তু মেৰুৰ পৰা তুমি এই চাইডে লৈছা লক্ষ্য বস্তুৰ দূৰত্ব, তেতিয়া কি হ'ব, ইকুৱেল টু, ধৰা মই লক্ষ্য বস্তুটো ধৰা 15ত লৈছোঁ, 15 চেণ্টিমিটাৰ দূৰত্বত, এতিয়া মাইনাছ কি হ'ব, 15 চেণ্টিমিটাৰ। ধৰা এইটো 16 চেণ্টিমিটাৰ দূৰত্বত আছে মেৰুৰ পৰা। শুনা, এইটো তোমাৰ কিয় পজিটিভ হ'ল চোৱা, মেৰুৰ পৰা তুমি এইফালে লৈছা, আপতিত ৰশ্মিও এই চাইডে যাই আছে, মেৰুৰ পৰা তুমি এই চাইডে লৈছা, সেইকাৰণে কি হ'ব, এইটো পজিটিভ হ'ব। ভি ইকুৱেল টু কি হ'ব, ধৰা এইটো তোমাৰ 17 লৈছোঁ, 17 চেণ্টিমিটাৰ প্লাছ 17 চেণ্টিমিটাৰ বুজি পাইছেনে এতিয়া? ঠিক তেনেদৰে আমি লেন্সতো তেনেকৈ ব্যৱহাৰ কৰিম। এইফালে তোমাৰ লেন্স, তোমাৰ লাইট এইখন ধৰা লেন্স, হয়নে? তোমাৰ ধৰা এনেকৈ গ'ল, তোমাৰ এইফালে গ'ল, তোমাৰ ইয়াতে এটা বস্তু পালা, লক্ষ্য বস্তুটো তুমি এইফালে লৈছা, হয়নে? লক্ষ্য বস্তুটো কি হ'ব, পজিটিভ হ'ব। মেৰুৰ পৰা তুমি আপতিত ৰশ্মি এইফালেতো যাই আছে, কাৰ চিন দিছোঁ মই, সেইকাৰণে আপতিত ৰশ্মি এইফালে গৈছে, এইফালে সোমাই গ'ল। এতিয়া আপতিত ৰশ্মি এইফালে যাইছে, তুমি লক্ষ্য বস্তুটো এইফালে দূৰত্ব লৈছা, তেতিয়া কি হ'ব, এইটো লক্ষ্য বস্তুটো নিগেটিভ হ'ব, মানে নিগেটিভ মানে গম পাইছানে নাই? এইটো নিগেটিভ মানে হ'ল ঋণাত্মক, আৰু পজিটিভ মানে কি, ধনাত্মক। আৰু ভিটো কি হ'ব, ভিটো এইফালে গৈছে, আপতিত ৰশ্মিও এইফালে গৈছে, কিন্তু মেৰুৰো তুমি এইফালে লৈছা। মেৰু মানে কি, এইটো বিন্দু, মানে আলোক বিন্দু বুলি ক'ম ইয়াতে। তোমাৰ আপতিত ৰশ্মিও এইফালে গৈছে, হয়নে? তুমি এই মেৰুৰ পৰা এইফালে জুখিছা, তুমি আলোক বিন্দুৰ পৰা এইফালে জুখিছা, তাৰমানে কি পজিটিভ হ'ব। এইটো দিশটো তাৰমানে আপতিত ৰশ্মিৰ দিশো এইফালে থাকিব লাগিব, মেৰুৰ পৰা তুমি এইফালে জুখিছা, হয়নে? তাৰ মেৰুৰ পৰা এইফালে জোখা দিশটো এই চাইডে, সেইকাৰণে কি হ'ব, এইটো পজিটিভ হ'ব। এতিয়া বুজি পাইছা? এতিয়া আমাৰ তোমালোকক যদি দিয়া থাকে এইটো ইউ মানে কি, তেতিয়া কনফিউজন নহ'বা। এইটো ক্লাছ 10তে পাইছা। ইউ মানে হ'ল লক্ষ্য বস্তুৰ দূৰত্ব, আৰু ভি মানে কি, প্ৰতিবিম্বৰ দূৰত্ব। এই প্ৰথা ব্যৱহাৰ কৰিলে দাপোন আৰু লেন্স দুয়োটাৰে বাবে আমি লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ গঠনৰ আটাইবোৰ পৰিস্থিতিৰ বাবে মাত্ৰ এটা সাধাৰণ সমীকৰণৰ ব্যৱহাৰ কৰিলে হয়। মানে তোমালোকৰ এইটো যিটো সমীকৰণ আছে, এইটো মিৰৰতো খাটিব, দাপোনতো খাটিব, এইটো লেন্সতো খাটে। কিন্তু লেন্সত কি হ'ব, মাইনাছ হ'ব ইয়াতে, হয়নে? লেন্সত কি হ'ব, মাইনাছ হ'ব, আৰু মিৰৰত প্লাছ হ'ব। কিয় দাপোনত প্লাছ হয়, কিয় তোমাৰ লেন্সত মাইনাছ হ'ব, এইটো চাব লাগিব তোমালোকে। ইয়াতে আচলতে তোমাৰ গোটেইবোৰ নিগেটিভে হয় এইটো, কিন্তু কিয় গোটেই পজিটিভ হ'ল, এইটো মই তোমালোকক চোৱা। এইটো এখন আইন কনভেনশ্যন, যিটো চিহ্ন প্ৰথা ব্যৱহাৰ কৰা, তেতিয়া কি হ'ব, ইয়াতে -1/v হ'ব, আৰু -1/u হ'ব, আৰু 1/f হ'ব। মাইনাছ হ'ব নে এইটো গোটেই? কিয় নহ'ব এইটো মাইনাছ? তুমি চোৱা, এইফালে লৈছা, হয়নে? এইফালে আপতিত ৰশ্মি এইফালে পৰিছে, লক্ষ্য বস্তুৰ পৰা এইফালে লৈছা তুমি, তাৰমানে এইটো মাইনাছ লিখিছোঁ, আৰু লক্ষ্য বস্তুটো মাইনাছ লিখিছোঁ, আৰু প্ৰতিবিম্বটো এইফালে আছে, সেইকাৰণে মাইনাছ লিখিছোঁ। আৰু ফ'কাছ ক'ত থাকিব, এইফালেতো থাকিব, ফ'কাছো এইফালে মাইনাছ, সেইকাৰণে। এতিয়া তুমি কমন লৈ লোৱাচোন,
মাইনাছটো কমন ল'লে কি হ'ব, এইফালে মাইনাছ কমন ল'লে মাইনাছ মাইনাছ কাটা গ'লে কি থাকিব, এইটোৱেতো থাকিব, নাথাকিব জানো? থাকিব এইটো 1/v প্লাছ 1/u ইকুৱেল টু কি হ'ব, -1/f। এতিয়া মাইনাছ মাইনাছ কেঞ্চেল গ'লে সেইটোৱেতো থাকিব এইটো। এতিয়া তোমাৰ লক্ষ্য বস্তুৰ যিটো উচ্চতা বুলি কেনেকৈ ল'বা তুমি? মই তোমালোকক উচ্চতা কোৱা নাই, এইটো এটা উচ্চতা চোৱা। এতিয়া ইয়াতে দিয়া আছে কি, তুমি যদি এইফালে যদি ওপৰত লোৱা এই উচ্চতাটো, তুমি যদি ওপৰত যদি এইডাল যিটো প্ৰিন্সিপাল এক্সিছ হয়নে, প্ৰিন্সিপাল এক্সিছ মুখ্য অক্ষৰ যদি তুমি ওপৰত দেখি লোৱা, সেইটো কি হ'ব, মুখ্য অক্ষৰ যদি ওপৰত লোৱা তেতিয়া কি হ'ব, ধনাত্মক হ'ব। আৰু তুমি যদি মুখ্য অক্ষৰ যদি তলত লোৱা সেইটো কি হ'ব, ঋণাত্মক। লক্ষ্য বস্তু বা যিটো আমাৰ প্ৰতিবিম্ব আছে, লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ যিটো উচ্চতা, সেইটো তোমাৰ লোৱাৰ লগত কথা। তোমাৰ সদায় এইটো বস্তু কিন্তু তলত নাথাকে দেই, কেতিয়াবা কিন্তু ওপৰতো থাকে তেনেকৈ, এইটো বস্তু ওপৰত নাহে। এতিয়া তোমাৰ উচ্চতাটো যদি এইটো মুখ্য অক্ষৰ যদি ওপৰত থাকে, এইটো তোমাৰ ধনাত্মক ল'বা। আৰু যদি তোমাৰ মুখ্য অক্ষৰ যদি তলত যদি হয়, তেতিয়া কি হ'ব, ল'বা ঋণাত্মক ল'বা তুমি। এইটো সহজ, এইটো তোমালোকে একবাৰ কৰি চাবা, এইটো সহজ পাবা এইটো। তোমালোকৰ যদি এই ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়া লাইক কৰিবা, আৰু যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিবা, আৰু ভালকৈ শিকাবলৈ চেষ্টা কৰিম মই। থেংক ইউ।